হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুত ইজি আৰু টেষ্টি ৰেচিপি হয়। তো এইফালে বস্তুখিনি ৰেডি কৰি লৈ আছোঁ আৰু এইফালে দেখুৱাই আছোঁ। ৰ'ব, কেৰাহীখন গৰম হওঁতে ইয়াত মিঠাতেল অকণমান দি লৈছোঁ। আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে। তাৰপিছত তেলখিনি গৰম হওঁতে অকণমান পাঁচফোৰণ দি লৈছোঁ। তাৰপিছত ইয়াত এটা শুকান জলকীয়া এনেকৈ ভাঙি দি আৰু অকণমান পিঁয়াজ দি লৈছোঁ। এটা দিছোঁ আৰু কাটি পেলাই। দেন অকণমান দেৰি মিডিয়াম ফ্লেমত এনেকৈ লৰাই ল'ম ভালকৈ। তাৰপিছত বিলাহীখিনি দি দিম। চ' ইয়াত মই 4টা ডাঙৰ বিলাহী কাটি লৈছিলোঁ, ভিতৰৰ গুটিখিনি পেলাই দিলোঁ। সেইখিনি দি দিছোঁ। এতিয়া লৰাই ল'ম। আৰু বিলাহীখিনি যিহেতু পকা আছিলে, পানী দিবলগীয়া নহ'লেই অকণমান দেৰি এনেকৈ লৰাই দিওঁতে গলি গৈছে। এয়া চাওক, দেখিছেই ন? ৰ'ব, দেখুৱাই আছোঁ। তাৰপিছত ইয়াত নিমখ দি দিম। 1.5 স্পুন নিমখ দিছোঁ আৰু 1/2 স্পুন হালধি দি দিম। তাৰপিছত অকণমান ধনিয়া গুড়ি দি দিম। বাকী একো নিদিওঁ। কিবা যদি আপোনালোকে দিম বুলি ভাবে দিব পাৰে, কিন্তু মই নাই দিয়া। দেখিছেই ন? তাৰপিছত ভালকৈ মিক্স কৰি ল'ম। মিডিয়াম ফ্লেমতে জুইটো থ'ম। হাই কৰি নিদিওঁ, নহ'লে জ্বলি যাব পাৰে। আৰু দেখিছে এইফালে নিজেই গলি গৈছে বিলাহীখিনি, পানী চানী একো দিয়া নাই। ইয়াত এতিয়া ধনিয়া দি দিলোঁ, ধনিয়া গুড়ি অকণমান। আৰু এনেকৈ হেতাখনেৰে হেঁচি হেঁচি দিছোঁ যাতে ভাঙি যাওক বিলাহীখিনি। দেন 2টা এগ মই ইয়াত ভাঙি দিম আৰু ভঙাৰ পিছত লাহে লাহে মিক্স কৰি থাকিম। আৰু দেখিছেই ন? ৰেডি হৈছেগৈ। আৰু অকণমান দেৰি এনেকৈ পানী পানী হৈ থাকে যে, সেইটো শুকাব দিব লাগে। আৰু এতিয়া ৰেডি হৈ গ'ল আমাৰ টেষ্টি ডিছটো। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। বহুত ইজি আৰু টেষ্টি হয়। আৰু কেনেকুৱা লাগিলে জনাব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।